সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। এয়া দেখিছেনে অভিনৱ কি ধুনীয়াকৈ ৱাটাৰমেলন ইউটিউবত চাই শিকি আছিল। যিহেতু ময়ো বৰ বিশেষ নাজানো আৰ্ট কৰিবলৈ, যদিও আৰ্ট স্কুলত দিছোঁ, এতিয়াই একেবাৰে প্ৰপাৰলি আৰ্ট কৰিব পৰা হোৱা নাই। তথাপিও তাৰ বয়সত যিমানটো জানিব লাগে জানিছে বুলি মনটোতে মই ভাবিছোঁ। আৰু এয়া দেখিছেনে মাছ ধৰা অকণমান দেখাই দিছোঁ। মই যে খুব মাছ শুকুৱাওঁ, এয়া কেনেকৈনো ধৰিছোঁ অকণমান দেখাই দিছোঁ। এয়াই আছে আৰু মাছ ইমান ধুনীয়াকৈ লাগে জালত, কেনেকৈ জাল নপতাকৈ থাকোঁ। সেয়েহে কেতিয়াবা মন গ'লে অকণমান পাতি দিওঁ। আৰু ঠাইডোখৰত মাছ যিমান আছে জোক কিন্তু তাতোতকৈ অধিক আছে। সেয়েহে মই ভয়তে নানামো, এওঁক পঠিয়াইছোঁ ইফালে যাবলৈ। সেই জালখন ধৰি আছে, কাষতে ঘাঁহ কাটি আছিলে দাদা এজনে। তেওঁক সুধিছোঁ জোক লাগিছে নাই বুলি, তেওঁ কৈছে গম নেপাওঁ, কিন্তু উঠি অহাৰ পাছত তেওঁ ভৰি হেনো জোকে কোলা। কিমান সোপা লাগিছে এনেকৈ এবাৰতে, বেছি নালাগে, আধা কেজি লাগে। ৰাতিপুৱা পাতিছিলোঁ, সেয়া এতিয়া আকৌ উঠাইছোঁ এনেকৈ। এয়া অকল খলিহনা ন সকল মাছ ধৰি এটাই আহি কি কৰিছোঁ মাছখিনি চাবচোন। সেয়া অথনি যে দেখিছিলে জাল, এয়া এইখিনি কাম কৰিছোঁ। এনেকৈ টিঙত জুই লগাইছোঁ, জুই জ্বলাই এয়া। আৰু এইফালে আমাৰ এইগৰাকী শিপিনী তাঁতখন লগোৱা যথেষ্টখিনি দিনেই হ'ল। শালখন আহি পোৱা নাছিলে, শালখন আহি পালে বৰ্তমান। আহি পোৱা লগালগ শালত আৰু এয়া নাকি ভৰাই আছে। সৌৰা চাই দিয়া এপাক। এইগৰাকী কোন চিনি পাইছেনে? সকলোৱে চিনি পাইছে ন মোৰ ভাই বোৱাৰী বুলি। তাইক নাকি ভৰাব দিছে বাৰু। বেলেগ মাছ নাপায় বুজিছেনে, আগতে পাইছিলে, কিন্তু এতিয়া অকল এনেকুৱা খলিহনা। এয়া খলিহনা আৰু এনেকৈ শুকান মাছ, ঘৰতে শুকান মাছ শুকুওৱা খাবলৈ কিমান যে সোৱাদ হয়। আচলতে কিছুমানে নাখায় বাৰু শুকান মাছ, আমি পিছে খাওঁ দেই। মই পিছে খাওঁ, খুব ভাল পাওঁ। সেয়েহে এনেকৈ শুকুৱাই থৈ দিছোঁ। ইমান আৰু কাঁইটীয়া মাছ হেৰি কৰি খাব নোৱাৰি। মই এইখিনি শুকান কৰি গুড়ি কৰি টেমাত ভৰাই থ'ম, পাউডাৰ নিচিনা টেমাত ভৰাই থ'ম। তাৰে পৰা চাটনি নিচিনা অলপ অলপ খাম উলিয়াই, খুব টেষ্টি লাগে। আপোনালোকে খায়নে কেতিয়াবা তেনেকৈ? যদিহে খাই নাই পোৱা, নিজৰ ঘৰত মাছ শুকুৱাই পাউডাৰ কৰি টেমাত ভৰাই খাই চাবচোন, কিমান সোৱাদ হয়। তাত নহৰু আৰু আদা অকণমান পিচি পিনে অকল উতলা পানী অকণমান দি সিজাই ল'ব লাগে। তাৰপাছত মাছৰ গুড়িখিনি দি দিব লাগে। কি টেষ্টি হয়। মই ৰেচিপিটো এদিন দিম বাৰু, কেনেকুৱা হয় জনাব।